खुलुमबाय बयखौबो बे समाव मोननैसो सुंद' आपडेट लानानै फैलायबाय नोंथांमोना थाम्बनेइलाव नायनानै मोनथिखाबाय जानांगौ बिटिसि आयेन आफादनि गोलोम बोथोरनि जथुमानि उनाव एमसिएलए देरहासार बसुमतारी आरो बिटिआरनि इएम रनजित बसुमतारी बिथांमोना खौरांगिरिनि सिगाङाव माखासे बाथ्रा फोरमायदों नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला बिथांमोननिफ्रायनो गासैबो बाथ्राखौ नोंथांमोना आबुङैनो मोनथिनानै लानो हागोन भिडिअखौ जोबजासिम नायनानै लाग्रो भिडिअखौ जोबजासिम नायखांनायनि उनावहाय नोंथांनि गोसोआव मा साननाय सोमजिदों नोंथांमोना कमेन्टनि गेजेरजों फोरमायलायबानो जाबाय बिलখন पास কৰি গ'ল আৰু তেওঁলোকে কৈছে যে বিটিসি একৰ্ডৰ যেটো আমাৰ প্যাৰাগ্ৰাফ মানে দফাৰ যেটো প্যাৰাগ্ৰাফ 3 তাতে মানে আমাৰ 3.3 and 3.b যেটো কলম এই কলমত বিটিসি can make laws মানে নিজাববীয়া বিটিসি আইন বনাব পাৰে এই আইন বনাব পাৰে এটা যেটো আমাৰ কিবা হয় হ্যাঁ যেটো দফা আছিলে এই ক্ষমতাটো লৈ পেলাই তেওঁলোকে আজি বিটিসিতে এটা মাটিৰ আইন বনাব লাগিছিলে আইন বনাই পেলাই হাউসত লেজিসলেটৰ সকলে যিসকলে আইন বনাই তেওঁলোকে ভালকে ষ্টাডি কৰিব লাগিছিলে কোনটো আইন ৰাখিব লাগে কোনটো আইন বনাব লাগে সেইটো নকৰাকৈ তেওঁলোকে মানে 1 মিনিটতেই বিল উত্থাপন আৰু 2 মিনিটতে বিল পাস ইয়াৰ আমি বিৰোধিতা কৰিছো একদম আমি বিৰোধিতা কৰিছো আৰু লগতে আমি বৰ্তমান খৰাং বতৰত কৃষকসকলে যেনেকৈ দুৰ্যোগত ভুগিব লগা হ'ল যেটো সামাৰ খেতি বাৰিষা বতৰৰ যেটো খেতি এই খেতিটো এতিয়া বিনষ্ট হোৱাৰ পথত আৰু বহুত কৃষকৰ খেতি নষ্ট হ'ব ইয়াৰ কাৰণে তেওঁলোকৰ অল্টাৰনেটিভ যেটো নেক্সট সিজনত সামাৰ যেটো মানে খেতি হ'ব তাত ক্ষতি হোৱা মানে খেতিটো ক্ৰপছটো যাতে তেওঁলোকে ৰিকভাৰি কৰিব পাৰে তাৰ কাৰণে আজি হাউসত মানে পুংখানুপুংখ আলোচনা কৰি পেলাই এটা মানে ব্যৱস্থা আজি আমি ল'ব লাগে বুলি আমি অধ্যক্ষক বাৰে বাৰে কোৱাৰ পিছতো ইয়াৰ ওপৰত কোনো আলোচনাই নহল এতিয়া যে বাৰিষা বতৰত ইমান দুৰ্যোগ ড্ৰাউট লাইক সিচুৱেশ্যন ইয়াত আমাৰ ডিপাৰ্টমেণ্ট হিচাপে কি পদক্ষেপ লোৱা উচিত স্পেচিয়েল কেয়াৰ কেনেকৈ লোৱা হোক ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত এইখিনি সিচুৱেশ্যনটো কেনেকৈ আমি মোকাবিলা কৰিম তেওঁলোকৰ পৰা আমি কেনেকৈ সহায় সহযোগিতা ল'ম এইটোৰ ক্ষেত্ৰত অধ্যক্ষৰ মহোদয়ৰ মানে এটা আলোচনা বিলেচনা কৰি পেলাই যদি কৃষকসকলৰ কাৰণে আজি যদি হাউসত কিবা এটা উপায় ওলাব পাৰিলেহেঁতেন তেতিয়াহ'লে আমি বিপিএফৰ এমচিএলএ হিচাপে ৰাইজৰ জনপ্ৰতিনিধি হিচাপে আমি খুব সুখী হ'লহেঁতেন আজি এই এছেম্বলিত ৰাইজৰ দুখ বেদনা ৰাইজৰ সুখ দুখৰ বিষয় লৈ আলোচনা কৰিব বিচাৰিলে তেওঁলোকে ৰাইজৰ সুখ দুখকে চিন্তা কৰিব নোৱাৰে ৰাইজৰ সুখ দুখৰ বিষয়ে আলোচনা কৰিবলৈ বিচাৰিলে আমাৰ 15তম এছেম্বলি ক'বলৈ গ'লে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰৰ 7তম এছেম্বলি আৰু সেই এছেম্বলিৰ দিনাখন আমি এটা বিল আনিবলৈ সক্ষম হৈছোঁ এই বিলটো হ'ল দ্য বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এপ্লিকেশ্যন এডপশ্যন এণ্ড মডিফিকেশ্যন বিল 2025 আজি আমাৰ যি লিডাৰ অফ অপজিশ্যন এখেতে আমাৰ এছেম্বলি হাউচৰ পৰা তেওঁৰ সতীৰ্থসকলক লৈ পেলাই ওলাই আহিছে কাৰণটো কি নাজানো কিন্তু এটা কথাটো স্পষ্ট আজি আমাৰ চৰকাৰে লেণ্ড লটো কিয় পাছ কৰিবলৈ লগা হ'ল যেহেতু আমি বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এপ্লিকেশ্যন এডপশ্যন এণ্ড মডিফিকেশ্যন বিল 2025 কৰিবলৈ বাধ্যত পৰিছোঁ এটা কথাটো স্পষ্ট আমাৰ তাহানি 17 বছৰে হাগ্ৰামা ডাঙৰীয়াৰ নেতৃত্বত বিপিএফ চৰকাৰে আৰু আজিৰ লিডাৰ অফ অপজিশ্যন সন্মানীয় দেৰহাছাৰ বসুমতাৰী ডাঙৰীয়াৰ সিহঁতৰ নেতৃত্বত আমাৰ বিটিসি অঞ্চলৰ লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টটো জংগল ৰাজৰ দৰে চলাই আহিছিল কোনো ছিষ্টেম নাছিল সেই বস্তুবোৰ ছিষ্টেমত আনিবৰ কাৰণে
আমি আজি আইনটো পাছ কৰিব লগা হ'ল 2024 চনৰ 13 ডিচেম্বৰ দিনাখন আমি সেই আইনটো এমেণ্ডমেণ্ট বিল হিচাপে আনিছিলোঁ কিন্তু য'ত নেকি আমি কাউন্সিলে এমেণ্ডমেণ্ট কৰিবলৈ সক্ষম নহয় লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টত তাৰ কাৰণে সেইটো আমি আজি আকৌ মডিফিকেশ্যন বিল হিচাপে উত্থাপন কৰিছোঁ আজি আকৌ এইটো আমি উত্থাপন পাছ কৰিবলৈ সক্ষম হৈছোঁ ইয়াৰ কাৰণটো হ'ল যে BTCত যদি মাটিৰ ঝামেলা থাকে বা আহে ধৰি লওক আমাৰ দেউতাকৰ মাটিটো আমি 3জন ভাই ককাই বিতৰণ কৰিব বিচাৰিছে সেই বিতৰণ কৰিবলৈ বিচৰা সময়ত কোনোবাই যদি অলপমান মাটি বেছি লৈ পেলাই সেইটো কোৰ্টত বা আমাৰ সাৰ্কল অফিচাৰৰ ওচৰত কমপ্লেইন আহে কমপ্লেইন অহাৰ আমি সেইটো সাৰ্কল অফিচাৰসকলে সেইটো জেনেৰেলি চিষ্টেমেটিকেলি জইণ্ট ছেক্ৰেটাৰী বা ছেক্ৰেটাৰীৰ ওচৰত আহিব লাগে সেইটো বিচাৰ কৰিবৰ কাৰণে বা বিতৰণ কৰি দিবৰ কাৰণে সমানকৈ কিন্তু আমাৰ কাউন্সিলত তেনেকুৱা চিষ্টেম নাই অসমৰ চিষ্টেমখনো আমি ফ'ল' কৰিব নোৱাৰে কিয়নো আমাৰ BTCটো হ'ল ট্ৰেন্সফাৰ ছাবজেক্ট লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টটো যাৰ ফলত অসমৰ যদি চাৰ্কল অফিচাৰে সমাধান কৰিব নোৱাৰা সমস্যা ওলায় সেইটো ডাইৰেক্টলি ডেপুটি কমিশ্যনাৰৰ ওচৰলৈ যায় আৰু ডেপুটি কমিশ্যনাৰে মীমাংসা কৰিব নোৱাৰা সমস্যাটো মাটিৰ সমস্যাটো অসমৰ বৰ্ড অফ ৰেভিনিউ নামৰ এটা বৰ্ড থাকে সেই বৰ্ডৰ মাধ্যমেৰে সমস্যাটো সমাধান কৰিবৰ কাৰণে বিচাৰটো কৰা হয় বা চালিজাৰি চোৱা হয় কিন্তু বৰ্ড অফ ৰেভিনিউ ডিপাৰ্টমেণ্টে যদি এই সমস্যাটো মীমাংসা কৰি দিব নোৱাৰে তেতিয়া হাইকোৰ্টৰ আৰ্টিকল 226ৰ মাধ্যমেৰে সেই সমস্যাটো সমাধান কৰি দিয়া হয় ঠিক তেনেকৈ আমাৰ BTR চৰকাৰটো বা BTCটো য'ত নেকি লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টটো ট্ৰেন্সফাৰ ছাবজেক্ট সেই গতিকে আমি লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ যি ছিষ্টেম সেইটো আমি এনেকৈ কৰিলোঁ চাৰ্কল অফিচটো হ'ল আমাৰ বিগিনিং আৰু চাৰ্কল অফিচত সমস্যাবোৰ সমাধান কৰিব নোৱাৰাটো আমি কমপ্লেইন সহকাৰে সেইটো জইণ্ট ছেক্ৰেটাৰীলৈ পঠিয়াই দিয়া হয় জইণ্ট ছেক্ৰেটাৰীলৈ পঠিয়াই দিব লাগে আৰু ছেক্ৰেটাৰীলৈ পঠিয়াই দিয়াৰ পাছত ছেক্ৰেটাৰীও যদি মীমাংসা কৰিব নোৱাৰে এইখিনি আমি বৰ্ড অফ ৰেভিনিউলৈ ট্ৰেন্সফাৰ কৰিব লাগিব কেছটো কিন্তু আমাৰ BTCত বৰ্ড অফ ৰেভিনিউ নাই যোৱা 17 বছৰে মই সেইটোৰ কাৰণে কৈছোঁ আমাৰ হাগ্ৰামা ডাঙৰীয়াই ৰজাৰ দৰে আমাৰ BTCটো চলাই আহিছিল কোনো আইন কানুন নাছিল মাটিৰ সমস্যা হ'লে মানে দাবী ধমকিৰে মানুহবিলাকক এই সমস্যাবোৰৰ পৰা আঁতৰত ৰাখিছিল সমস্যাবোৰ সমাধান কৰি দিব বিচৰা নাছিল তাৰ কাৰণে আজি আমি আইন বনাইছোঁ আমাৰ 35 লাখ